এয়া দেখিছে আপোনালোকে মই এটা কেক কাটি আছো নাইবা পিঠা বুলিও ক'ব পাৰো যেটো আমাৰ ভাপত দিয়া পিঠা সেইটো পিঠা মই আজি বনাইছো দেখিছে খুব ধুনিয়া পিঠা এটা হৈছে আৰু এয়া হৈছে চাউল মই ৰাতিয়ে এক গিলাস ভিজাই দিছিলো তাৰ পিছত চাউলখিনি মই ভালদৰে ধুই ললো এয়া ধুই মই এতিয়া মিক্সাৰ জাৰত দি দিছো এইখিনি মই পেষ্ট এটা বনাম আৰু এইখিনি দি মই ইয়াতে আধা কাপ গাখীৰ মই ইয়াতে মিলাই দিম যাতে আমাৰ এটা পেষ্ট ৰেডি হৈ যায় এক কাপ গাখীৰ নালাগে মই আধা কাপ গাখীৰ দিম যাতে মানে বহুত আমাৰ কি হয় পাতল হৈ না যায় যদি পিছত লাগে অকমান মিলাব পাৰিম আৰু এয়া মই দি দিলো তাৰ পিছত মই ইয়াতে চেনি মিলাম এয়া মই 1 চামুচ 2 চামুচ 3 চামুচ চেনি মিলাই দিছো এটা জোখ হিচাপে অকনমান নিমখ দি দিছো মানে যাতে আমাৰ মিঠাটো ফুটি উঠে তাৰ বাবে নিদিলেও হয় তথাপিটো এটা মিঠাটো যাতে ফুটি উঠে তাৰ বাবে মই অকনমান নিমখ দি দিছো তাৰ পিছত এয়া মই পেষ্টখিনি ৰেডি কৰি ললো এয়া দেখিছে পেষ্টটো মই মিলাই চাইছো অকনমান ডাঠ হৈছে ইয়াতে মই আকৌ অকনমান গাখীৰ মিলাই দিম নামমাত্ৰ এয়া গাখীৰ মই মিলাইছো যাতে পেষ্টটো খুব ধুনিয়া হয় বহুত পাতলো নহয় বহুত ডাঠো নহয় যাতে আমাৰ পিঠাটো হবলৈ অসুবিধা নহয় ইয়াৰ পিছত মই এইখিনি ৰাখি দি এতিয়া মই এটা ডেক্সি বহাই দিছো এটা জোখ হিচাপে আপুনি পানী দিব তাতে যাতে কি হয় আমাৰ পিঠাটো নোহোৱালৈকে যাতে পানীটো খুহি না যায় নহলে কি হ'ব আমাৰ ডেক্সিটো জ্বলি যাব আৰু পিঠাটো নহব এয়া মই তাৰ পিছত এটা মোৰ কি হয় ষ্টেণ্ড হিচাপে মই যেটো আমাৰ ডেক্সি কেৰাহীত থওঁ সেই এটা মানে গুল এটা আমাৰ হেৰি আছিল সেইটোকে মই তাতে দি দিছো এয়া দিয়াৰ পিছত মই এতিয়া কি কৰিছো ইনো আধা পেকেট মই সোডা বা বেকিং দিয়া নাই ইয়াতে মাত্ৰ ইনো দিছো ইনো আধা পেকেট দি দিছো আৰু এটা সাইডে আপুনি ভালদৰে ফিটিব এইখিনি যাতে ভালদৰে মিক্স হৈ যায় ধুনিয়াকৈ ফিটিব এয়া মই ৰেডি হৈ গল ইয়াৰ পিছত মই ইয়াতে কি কৰিম এটা মই টিফিন বক্স আছে টিফিন বক্সটো লৈছো তাতে মই তেল ঘহি লৈছো যাতে আমাৰ বেটাৰটো পিছত লাগি নধৰে আৰু মই এটা মানে দেখাত ধুনিয়া হ'বলৈ অকনমান জলকীয়াৰ গুৰি ছটিয়াই দিছো আৰু এয়া পানী উতলিছে দেখিছে আৰু আমাৰ কি হয় গৰম পানী বহুত মানে ভাপটো কি হয় তৎক্ষণাতে হাতত লাগে তাৰ বাবে অলপমান সাৱধানে বহাই দিব ইয়াৰ পিছত 20-25 মিনিট মান ৰাখিব লাগিব এয়া 20 মিনিট মই ৰখাৰ পিছত এয়া মই চেক কৰিম হৈছে মোটামুটি তথাপিটো মই ইয়াতে আকৌ অকমান সময় 2 মিনিট এনেকৈ ৰাখি দিম তাৰ পিছত মই উলিয়াই আনি ঠাণ্ডা হ'বলৈ দিম এয়া মই 2 মিনিট ৰখাৰ পিছত এয়া ঠাণ্ডা হ'বলৈ দিছিলো ঠাণ্ডা হোৱাৰ পিছত এতিয়া মই উলিয়াই দেখুৱাই দিম এয়া দেখুৱাইছো দেখিছে আপোনালোকে খুব ধুনিয়া এটা পিঠা হৈছে বা আমি কেক বুলিও ক'ব পাৰো যেটো ৰাইস কেক বুলি কোৱা হয় এই দেখিছে মই উলুটাই দেখুৱাই দিছো এতিয়া মই আপোনালোকক কাটি দেখুৱাম কেনেকুৱা হৈছে চাব আপোনালোকে আৰু অকল দেখাত ধুনিয়াই নহয় খাবলৈ খুব ধুনিয়া টেষ্ট এটা হৈছে যেটো আমি গাখীৰ দিছো চেনি দিছো আৰু এটা মানে এনেকুৱা এটা মানে সোৱাদ লগা পিঠা হৈছে এটো আমি চাহেৰেও খাব পাৰো বা আমি গাখীৰেৰেও খাব পাৰো লাল চাহ গাখীৰ চাহ আপুনি যি ইচ্ছা যেনেকৈ খাব বিচাৰে তেনেকৈ খাব পাৰে এয়া দেখিছে খুব ধুনিয়া হৈছে ভিডিওটো চাই কেনে পাইছে কমেন্টত জনাব আৰু মোৰ ভিডিওটো লাইক শেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিলৈ এৰিছো বাই বাই ফ্ৰেন্ডছ